পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। মই এই আহমেদ গাইজ, আপোনালোকে চাইছে আছামিজ বিজয়নগৰ ভ্লগছ। আজি মই ভিডিঅ' বনাব আহিছোঁ, ইয়াতে ৰিলছ বনাম। ইয়াকে ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে আহি গৈছোঁ ইয়াতে, আৰু আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে মই বেছিভাগ ভিডিঅ' ইয়াতে বনাওঁ, চাই লওক। আৰু ইমান ধুনীয়াকৈ ৰ'দ দি আছে, তাতে আৰু পিকচাৰো ভাল হ'ব, হয়নে নহয় গাইজ? চাই থাকিব পুৰা ভিডিঅ'টো শেষলৈকে। আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম, আৰু পুৰা মস্তি আৰু ধামাকা। আৰু এই বস্তুডালৰ কথা মোক বহুতে সুধি থাকে, আমাৰ যেতিয়া মানে মই ভিডিঅ' বনাবা ৰাস্তাইদি মানে আহি থাকোঁ লৈ কেনে, আৰু সোধে যে এডাল কি বস্তু। এডাল একচুৱেলি মানে ভিডিঅ' বনোৱা ষ্টেণ্ডে হয়। ইয়াতে মোবাইলটো মই থৈ দিওঁ, যিহেতুকে মোৰ কেমেৰামেন নাই গাইজ। ইয়াতে থৈ কিনে নিজে বনাওঁ, আৰু এইডাল লৈছোঁ। আৰু দামটো কৈ দিছোঁ আপোনালোকক, এডালত লৈছিলে 750 না 800 টকা লৈছিলে গাইজ। আপোনালোককো লাগিলে ভিডিঅ' বনোৱাৰ কাৰণে বেষ্ট মানে এডাল। এই পৰিজনা ভিডিঅ' ষ্টাৰ্ট কৰাই নাই, কিন্তু মোৰ গাইজ ঘামাবা ধৰলাই, পূৰা মুখ চুখ ঘামে, পূৰা অৱস্থা নাই বুলি ক'ব পাৰি। আৰু ইয়াতে মই ভিডিঅ' বনাই থাকোঁ, কিন্তু এতিয়া নতুন ঘৰ বনাই আছে গাইজ, চাই লওক আপোনালোকে। ইয়াৰো মই কিবা কিবি ভিডিঅ' বনাইছোঁ এনেই ঘৰটোৰ। তাৰপিছত গাইজ মই ইয়াতে বেছিভাগ ভিডিঅ' বনাওঁ, আপোনালোকে গমেই পায়। লগতে আজি ইয়াতে বনাম, মানে লোকেশ্যনটো অলপ বেলেগ টাইপৰ কৰি দিম বুলি ভাবিছোঁ। ইয়াতে থৈ দিছোঁ ষ্টেণ্ডডাল, আৰু মই এইটো পানী আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ ৰ'বক মই কোনটো পানী আছোঁ। আৰু মই এইটো পানী আজি মানে ইয়াতে বনাম। অন্যদিনা মই সেইটো ঘৰত বেছিভাগ বনাওঁ, মানে বাৰান্দাখনত। চাই লওঁ ক'ত বেছি ভাল হয়, যদি ইয়াতে ভাল হয় ইয়াতেই বনাম। আৰু মই সকলোকে বহুত ধন্যবাদ দিছোঁ, কিয় জানানে? মোৰ মানে বাৰ্থডেত বহুতে ইউজ কৰিছে, ইনষ্টাগ্ৰামত বহুতে মই ইউজ কৰিছে, কিন্তু মই গাইজ সিমানক হয়তো ৰিপ্লাই দিব পৰা নাছিলোঁ। মোৰ ভিডিঅ'ৰ কিবা প্ৰব্লেম চলি আছিল, প্লিজ ক্ষমা কৰি দিব। কাৰণ মোৰ ভিডিঅ'ত বাৰে ইংলিছ আহি থাকে, আৰু এতিয়াও আপোনালোকে চাব পাৰে মোৰ ভিডিঅ' এটাত ইংলিছ আহি আছে। মানে সেইটো মই দুবাৰমান ডিলিট কৰিলোঁ, কৰি কিনে তথাপিও মই ঠিক কৰিবই নোৱাৰিলোঁ। যিয়ে নহওক, সেইটো আৰু এনেকৈ ৰাখি দিছোঁ, যিহেতুকে বহুতখিনি কষ্ট কৰিছোঁ ভিডিঅ'টোত। তাৰ কাৰণে মই কৈছোঁ আপোনালোকক, আৰু লাষ্টত হ'লেও মই আপোনালোকক সকলোকে থেংক ইউ ছ' মাছ, যিসকলে মোক মানে ইউজ কৰি আছে ইনষ্টাগ্ৰামত আৰু ইউটিউবত। বহুত ভাল লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে, বহুতে কৰিছে। ইয়াতে বহি কিনে গাইজ পূৰা অৰিয়াম লৈ লৈছোঁ, গাছৰ পাৰি কিনে ল'লোঁ, লৈ কিনে খাং খাই কিনে ভুজিয়া বনাই আছোঁ। মিঠা আছে, মিঠা। আৰু ধুনীয়াকৈ ভিডিঅ' বনালোঁ। আজি ভিডিঅ' বনাই কিনে যাই আছোঁ এতিয়া ঘৰত। আৰু আমাৰ ৰাস্তাটো চাওক, ইমান ধুনীয়া এটা ভিউ গাইজ, দেখিছেনে? ইমান ধুনীয়া আমাৰ বঢ়িয়া সৰুমান ৰাস্তা। এনেকুৱা সৰু ৰাস্তা কাৰোৱে নাই কি জানি আমাৰ দৰে। আৰু এইপানে আমাৰ পূৰা ঘৰত আলহী চাওক, এইপিনে লুকাইছে গাইজ। নতুন কইনা এটা পলে আহিছে আমাৰ তাত, এইপিনে এটা আছে। কিত খঙত আছে আজি, ভিডিঅ' বনাব মুখচা দিছে মোক আজি। সেইৰে 10 টকা লাগে বুলি খুজি আছে, সূতা কাটি আছে। লাগব নে 10 টকা? ভাল নাপাব খবৰ? কি খবৰ? এইটো ৰাহুল, এটা আমাৰ বাপ্পা। এও আজি কি হৈছে জানা না? নকং দে তক, কম বুলি ভাবিছিলোঁ। নকং দে, কম বুলি ভাবিছিলোঁ। ঘৰত কোন দিনা যাবি তহঁতৰ তাত? বৌ হা কি মোৰ কথা হৈছে না? তাই কথা হৈছে, তোৰ কথা কৈছোঁ। ঘৰত কোন দিনা যাবি? কালি দেখা নাই আৰু যাম ৰ হয় নেকি? একেবাৰে যাবা দিব, একেবাৰে কালি ভিডিঅ'ৰ বাজি যাব চাবি। আম্মা চুলি গৈছে আজি গাইজ, কলা কৰি দিওঁ ৰ অলপ। ঘৰত আছে যিহেতুকে, হয়নে নহয় গাইজ? লৈ আহিছোঁ আম্মাৰ কাৰণে ইন্দি গাইজি। আম্মা কিন্তু ভিডিঅ' নবনাই গাইজ, ভিডিঅ' কৰিব নিদিয়ে। মনে ভিডিঅ' কৰি থাকিম। স্কুলত কিঠান গৈছিলি? নচিন দেখাই নাই স্কুলত যাবা। স্কুলত গেছা? সদায় স্কুলত যাবি দে? যাবি নে নাযা? কিয় নাযা? হা দোকান আজি মানে চাইকেল চলি এটা বেলেগ এক্সপিৰিয়েঞ্চ এটা ল'ব যাই আছোঁ। গাইজ ডাউন ফটো আৰু ভিডিঅ'ৰ কাম আছে, পূৰা মজাকৈ যাই আছোঁ। চাইকেল মাৰি যাম, মস্ত দূৰলৈকে যাব লাগিব, দূৰ আছে। যিহেতুকে মানে ফুটুৰি চিমনা আমাৰ ঘৰৰ পেৰে মানে সিমান এটা দূৰ নহয়, তাৰ কাৰণে আজি চাইকেল মাৰি যাই আছোঁ। আৰু অলপ ভিডিঅ'ৰ কাম আছে, অলপ পূৰা হেণ্ডচাপ হৈ কিনে আহিছোঁ। চাইকেল মাৰি আহিছোঁ, একো নহয় যি একচুৱেলি মানে চাইকেল মাৰি কিনে পূৰা ষ্টাইল কৰি নাচাওঁ যে সেইটো কৰি কিন্তু নহ'ব, কাৰণ মই ফটোৰ ভিডিঅ'ৰ কামত যাই আছোঁ। মানে চাল দিবা নহয় গাইজ, চাল দিয়া টাইম বহুত আছে।
এতিয়া বৰ্তমান ফটোৰ ভিডিঅ'খিনি কৰি কিনে আহোঁ আৰু এতিয়া চেলো আৰু চাইকেল মাৰি মাৰি আমি কিমান দূৰলৈকে আহি পালোঁ চাওক আপোনালোকে পূৰা এইপিনে পথৰ পূৰা গাঁৱলীয়া জেগা দেই বহুত ভাল লাগিছে সঁচাকৈ মজা লাগিছে আহি কিনে আৰু আজি মোৰ লগত কোন আহিছে চাওক আপোনালোকে আৰু ইয়াতে চাওক আপোনালোকে পূৰা কাবাডী খেলি আছে পূৰা গাঁৱলীয়া মানে দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ হয় চলি হেৰি হাই বুলি কৈ দিয়া কোৱাৰ গাঁৱৰ দৃশ্য চাওক কাবাডী খেলা নাই নেকি তোমালোকে ফ্ৰী ফায়াৰ আৰু আহিলোঁ মই ফুটুৰিত আহি কিনে ইহঁতে ধুনীয়াকৈ কাবাডী খেলা খেলি আছে সঁচাকৈ বহুত বেছি ভাল লাগিছে আজিকালি মানে খেলা চেলা বহুতখিনি নোহোৱাই হৈছে আৰু ইহঁতে ধুনীয়াকৈ খেলি আছে অ' ভাই কাবাডী খেলি আছে সদায় খেলা নে কি তোমালোকে ইয়াতে সদায় খেলি থাকা কাই বেছি ভালকৈ পাৰি হা কালিত পাৰি ফুটুৰি না চিন না